এটা পুথিভঁৰালৰ কথা ভাবিব পাৰে মানুহে মানে মই ভাষা নাই মানে হাই হেল্ল' নমস্কাৰ পুনৰবাৰ মোৰ ইউটিউব চেনেল বৃন্দা কছাৰীলৈ আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক ভালে আছে আৰু ময়ো আপোনালোকৰ মৰম আশীৰ্বাদ আৰু ভগৱানক বিৰাট ভালে আছোঁ আজি মানে বিশেষ কথা এটা ক'বৰ কাৰণে মই ব্লগিংটো আৰম্ভ কৰিলোঁ মানে দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু অনুষ্ঠানটো মানে দিনত হৈ গ'ল মই যিটো দেখাম বুলি ভাবিছোঁ আপোনালোকে সেই অনুষ্ঠানটো মানে দিনত হৈ গ'ল কাৰণ মোৰ পৰীক্ষা আছিলে আজি সেইকাৰণে মানে সেই অনুষ্ঠানটোত মই উপস্থিত থাকিব নোৱাৰিলোঁ আৰু বিশেষ মই খবৰ নাপালোঁ মানে খবৰটো পায়ে আছোঁ অহা যোৱা কৰোঁতে দেখিছোঁ মানে আজিয়ে যে কিবা আছিলে মই মানে সেইটো সিমান এটা খবৰটো মানে গম পাইছে আৰু আপোনালোকে আৰু মানে আজি মানে প্ৰত্যেকটো তিনিআলিত আপোনালোকে গম পায় আপোনালোকৰ তিনিআলিবিলাকতো হয়তো জিৰণি চোৱা আছে আৰু আমাৰ এই ৰজাবাৰী আৰু বামৰজাবাৰী এটা সোং মাছ তিনিআলি এটাই আৰু সেই তিনিআলিটো মানে জিৰণি চোৱা আমাৰো আছে যে সেই জিৰণি চোৱাত মানে এটা পুথিভঁৰাল খুলিলে মানে জিৰণি চোৱাটো ধুনীয়াকৈ এটা ঘৰ টাইপত বনাই দিছে খুব ধুনীয়া ডেক'ৰেশ্যন আৰু ধুনীয়াকৈ বনাইছে আৰু চিন্তা চৰ্চা মই মানে মানিব লাগিব জিৰণি চোৱাত এটা পুথিভঁৰাল অ' মাই গড মানে কেনেকৈ মানে ভাবিব পাৰে মানুহবিলাকে ইমান ভাল ভাল কামৰ কথা মানে আচৰিত আমি কি কাৰ দোকানৰ আমি মাল খাওঁ তেওঁলোকে মানে কি কি কাৰ দোকানৰ মাল খায় মানে মানে বুজি পাইছে আৰু মানে বহুত মানে মই একদম মানে বহুতকেইজন জ্যেষ্ঠৰ লগ খাই আছে চাগে আৰু মই মানে কৈছোঁ কথা পিছত যদি আকৌ জানো সেইবিলাক কথা আপোনালোকক জনাম মানে আমাৰ ককাইদেউ হিৰঞ্জিত বেয়াচৰ দেৱী আপোনালোক হয়তো চিনি পাব পাৰে নামটো শুনিব পাৰে তেখেতে মানে বিশেষকৈ লাগিছে নেকি এই পুথিভঁৰালটোৰ লগত আৰু মানে আমাৰ যিটো তিনিআলিত মানে এটা জিৰণি চোৱা এই জিৰণি চোৱাটো মানে আমাৰ পুথিভঁৰাল বনাই দিছে আৰু তাত এতিয়া মানুহবিলাকে খুব ভাল হ'ব এতিয়া গৰমত থাকে বহি চহি ধুনীয়াকৈ মানে ফেন চেন লগাই দিব চাগে লগোৱা আছেই চাগে দেই মই ইমান গম নাপাওঁ বাৰু যোৱা নাই এতিয়ালৈকে যাম আৰু মানে ধুনীয়াকৈ আৰু তাত বহি কিতাপ চিতাপ পঢ়িব পাৰিব ময়ো সোমামগৈ আৰু ময়ো এনেকৈ পঢ়িমগৈ আৰু তো ভাল লাগিছে মানে কেনেকৈ ইমান ধুনীয়া আইডিয়া ভাবিব পাৰে মানুহে মই মানে আচৰিত লাগি গৈছে মানে আৰু আজি মানে সেই মানে পুথিভঁৰালটো আজি উদ্বোধন কৰা হ'ল আৰু মই মানে থাকিব নোৱাৰিলোঁ পৰীক্ষা আছিলে মোৰ ভাগৰ সেইকাৰণে মানে মই তাত উপস্থিত থাকিব নোৱাৰিলোঁ আৰু কলেজৰ পৰা আহোঁতে অলপ পলম হৈ গ'ল তেতিয়ালৈকে মানে পুথিভঁৰাল যি অনুষ্ঠান আছিলে মানে অন্তিম পৰিলেগৈ আৰু সেইকাৰণে মানে মই নাপালোহি আৰু মানে বন্ধ হোৱা নাই মানে বন্ধ নহয় নেকি বন্ধ হোৱা নাছিলে মানুহবিলাক কমিলে আৰু মই সেইটো টাইমত খুব ৰ'দত আহিছিলোঁ যে সেইকাৰণে মানে বহুত কিবা হেৰি হৈ গ'ল মানে মোৰ চুৰ বিষ হৈ আহিছে আৰু ধূলি চুলি খাই আহিছোঁ নাই সেইকাৰণে মানে মন কৰা নহ'ল আৰু মানে মই মানে নমস্কাৰ জনাইছোঁ মানে কি ক'ম মোৰ ভাষা নাই মানে আৰু মোৰ ভাষা নোলায়ে আপোনালোকে গম পায় মই বিশেষ কথা ক'ব নাজানো আৰু তেনেকৈ কথা কোৱাৰ অভ্যাস নাই মোৰ ভাগৰ তো মানে মই পুথিভঁৰাল এটা খুলি দিছে এটা জিৰণি চোৱাত মানে মই ক'তো শুনা নাছিলোঁ এইটো কথা যে এটা জিৰণি চোৱাত পুথিভঁৰাল খুলিছে বুলি কোৱা মই কথাটো ক'তো শুনা নাছিলোঁ আৰু মই নিজ চকুৰে দেখিলোঁ আজি মই দেখিলোঁ আপোনালোককো দেখাম কিন্তু মানে কি মানে বহুত মানে একদম মানে ভাল এটা খবৰ আৰু বহুত মানুহ আহিছিলে ডাঙৰ মই মানে ফটো চটোবিলাকত দেখিছোঁ ডাঙৰ মানুহ আহিছিলে আৰু আপোনালোকক দেখাম বিশেষ মই কোৱা নাই আপোনালোকে নিজে চাই ল'ব মই দেখাই দিম আপোনালোকক ঠিক আছে মানে দেখাম আৰু ৰ'ব মই অকণমান মানে যাম আৰু তাতকৈ এটা ডাঙৰ কথা আজি মানে ভূপেন হাজৰিকা জন্মদিন তো মানে কি শুভৰ দিনত আৰু পুথিভঁৰালটো আজি অনুষ্ঠানটো মানে পুথিভঁৰালৰ উদ্বোধন কৰি দিছে মানে ৰাম মানে বহুত আৰু দেই আপোনালোকে চাব মই দেখাইছোঁগৈ বাৰু ইয়াতে মানে কথা এটা হৈ গ'ল মই মানে কৈছিলোঁ যে মানে হেৰি কি বুলি কয় জিৰণি চোৱা চাবলৈ যাম বুলি আপোনালোকক দেখাম বুলি তো মানে দেখাবৰ কাৰণে যাব লৈছিলোঁ আৰু এটা অনুষ্ঠান মই কৈছিলোঁ যে ভূপেন হাজৰিকা আজি জন্মদিন বুলি তো সেই জন্মদিনৰ অনুষ্ঠানটো মই ভাবিছিলোঁ আমাৰ মানে ভীমভদ্ৰৰ ষ্ট্ৰীমিত পাতিছে বুলি তো তাত মানে আয়োজন কৰা নাই য'ত পুথিভঁৰাল খুলিছিলে মানে তাতহে মানে অনুষ্ঠানটো আৰম্ভ কৰিছে তো মানে মোৰ কিবা গণ্ডগোল লাগি গ'ল এতিয়া মোৰ যাব লাজ লাগিছে নগ'লেও নহয় তেনেকুৱা হৈ গৈছে মানে হ'লেও গৈ চাওঁ যদি হয় মানে দেখাম আৰু যদি লাজ লাগে ঘূৰি আহিম আৰু কি আৰু ছোৱালী মানুহৰ কথাহে চাই থাকক আৰু আপোনালোকে দেই এইফালে মোৰ লগত আছে মেইন মানুহ বহুত দিনৰ মূৰত দেখাই দিছোঁ আপোনালোকক মেইন মানুহ আছে বহুত দিনৰ মূৰত দেখিলে মানে আমি আৰু মেইন মানুহ মই গৈ আছোঁ আৰু চাওক আৰু কি হয় আৰু লাজ লাগিলে গুচি আহিম যদি লাজ নালাগে দেখাম আপোনালোকক দেই ধৈৰ্য ফল সদায় মিঠা
মই মানে আহি উপস্থিত হৈ গ'লোঁ আৰু মানুহ মানে বহুত আছে, মোৰ অকণমান লাজো লাগিছে বাৰু, হ'লেও আৰু আহি গ'লোঁ আৰু এতিয়া দেখাইছোঁ মানে এইফালে মোৰ মানে শিক্ষাগুৰু বন্তি প্ৰজ্বলন কৰিলে মোৰ অহা অকণমান পলম হৈ গ'ল আৰু এই বন্তি প্ৰজ্বলন কৰা অকণমান দেখাই দিছোঁ আপোনালোকক, চাওক আৰু আপোনালোকে এই পুথিভঁৰালটো এইটোৱে আপোনালোকক একেবাৰে দেখাই দিছোঁ, চাই লওক। জানি তথাপিতো তেখেতৰ বিষয়ে চমুকৈ ব্যৱহাৰ কৰিব বিচাৰিছোঁ। তেখেতৰ 1926 চনত আজিৰ তাৰিখত মই পুথিভঁৰালত আহি পাই গ'লোহি আৰু মই যে কৈছিলোঁ পুথিভঁৰালটো আপোনালোকক দেখা বুলি, তো বাহিৰতো আপোনালোকক দেখুওৱা হৈ গ'ল আৰু ভিতৰতো অকণমান দেখাই দিছোঁ আপোনালোকে চাওক। কাৰেণ্টটো গ'লগৈ কিন্তু একদম মোৰ মানে কপালটো একদম বেয়া আৰু চাওক আপোনালোকে, খালী হৈ আছে। আপোনালোকৰ যদি মৰম আছে আমাৰ প্ৰতি তেনে দিব বুলি আশা কৰিলোঁ আৰু চাওক। এইফালে কিতাপ আহি গ'ল, আহিব আপোনালোকো আহিব, ইয়াতে ঠাণ্ডা ল'ব, একদম ধুনীয়াকৈ আছে, টাইলছ চাইলছ লগাই দিছে, পঢ়িলেও ধুনীয়াকৈ একদম মনটো খুলি কিতাপখন পঢ়ি আপোনালোকে মানে গম পাইছে আৰু মই কৈছোঁ যে ফেনো লগোৱা আছে চাগে বুলি, তো ফেন লগোৱা আছে, গৰমত ধুনীয়া আহি পঢ়ি দিব পাৰিছোঁ। আৰু মই বিশেষ নাজানো, এইফালে আমাৰ ককাইদেউ আছে, অজিত হাজৰিকা ককাইদেউ অকণমান পুথিভঁৰালটোৰ বিষয়ে অকণমান কৈ দিয়কচোন। মই মানে ইমান এটা গম নাপাওঁ ন, কৈছোঁ মানে মই আজি থাকিব নোৱাৰিলোঁ, অনুষ্ঠান পৰীক্ষা আছিলে, তো মই মানে থাকিব নোৱাৰিলোঁ, সেইকাৰণে অকণমান ককাইদেউ কৈ দিয়ক। আমাৰ কাৰণে এইটো আমাৰ যিহেতু আমি আজি এই ইউটিউবৰ চেনেলত অসম গোটেই ভাৰতবৰ্ষক আমি জনাব বিচাৰিছোঁ যাতে আমাৰ গাঁৱে গাঁৱে এনেকুৱা এটা পুথিভঁৰাল হ'বৰ বাবে আৰু বিশেষ এয়া দাদাই ক'লে আৰু পুথিভঁৰালটো কি নামটো কি কৈ দিয়কচোন। কৰ্মজ্যোতি উইলিয়াম হাজৰিকা জিৰণীশ্বৰ পদ্মপথ পুথিভঁৰাল। গম পালে আপোনালোকে, আহিব চাব, কিতাপেই কিতাপ আৰু পঢ়িব পাৰিব। এইফালে চাওক কাৰেণ্টটো গৈছিলেগৈ বাৰু, আহিলে এতিয়া দেখাই দিছোঁ ধুনীয়াকৈ, কি ধুনীয়া ফেন চেন লগোৱা আছে, গৰমত ধুনীয়াকৈ বহি আপোনালোকে পঢ়ি থাকিব পাৰিব নহয়। আৰু মই মানে ভাবিব পৰা নাই মানে আপোনালোকে কেনেকৈ মানে জিৰণীশ্বৰ এটা পুথিভঁৰাল খুলিম বুলি কেনেকৈ মানে কি মানে এইটো আপোনালোকৰ আমাৰ একমাত্ৰ ৰঞ্জিত প্ৰেছৰ কাৰণে এইটো সক্ষম হৈছে। ৰঞ্জিত প্ৰেছ পইচাৰ পৰা আনি পৰা সকলোৱে মেনেজ কৰি আমি মাত্ৰ সহযোগ কৰিছোঁ। দাদাক মই মানে ইয়াৰ পৰা নমস্কাৰ জনাইছোঁ আৰু দেই, মানে মই কৈছোঁ ন আপোনালোকক, মানে এটা জিৰণীশ্বৰত কেনেকৈ এটা পুথিভঁৰালৰ কথা ভাবিব পাৰে মানুহে, মানে মই ভাষা নাই মানে ক'বৰ কাৰণে। বাকী কৈছোঁ আজি মানে ভূপেন হাজৰিকা বাবুৰ জন্মদিন, তাৰ অনুষ্ঠান বাহিৰত হৈ আছে, অকণমান আপোনালোকক তাও দেখাই দিছোঁ। অ'কে, চাই থাকক, ৰাতি হৈ গ'ল যোৱা মানুহবিলাক চাওঁ, অকণমান দেখাই দিছোঁ। এইবিলাক আমাৰ বৰ্তা আছে, যোগে বৰ্তা, এইফালে ছাৰ, এইফালে মানুহ বহি আছে, হাই ধুনীয়া কৈ আছে। বেকগ্ৰাউণ্ডৰ পৰা মানে একদম মানে ফ্ৰণ্টৰ পৰা আপোনাক পুথিভঁৰালটো দেখাই দিছোঁ, চাওক আপোনালোকে। তেখেতে 2004 চনত গীত ৰচনা কৰিছিল। কুসুম্বৰ পুত্ৰ শ্ৰী শংকৰ গুৰুৱে ধৰিছিল নামৰে টান। এই গীতটি 11 বছৰ বয়সতে অৰ্থাৎ 1937 চনতে ৰচনা কৰিছিল। তেখেতৰ যেতিয়া 10 বছৰ বয়স হৈছিল তেতিয়াই জয়মতী পৰিচালক জ্যোতিপ্ৰসাদ আগৰৱালা আপোনালোকে পুথিভঁৰাল চালে ফাইনেলি, আৰু ময়ো মানে লাষ্টকৈ গ'লোঁ আৰু দেখাই দিলোঁ আৰু লাষ্টটো তাত নাকটোত কাটি দিলোঁ অকণমান, তো দেখাই দিলোঁ আৰু আপোনালোকে চালে আৰু তো মানে বিশেষ নাছিলে আজি ব্লগটোত। এই মানে আমাৰ গাঁৱতে ইমান ধুনীয়া এটা পুথিভঁৰাল মানে খুলি দিছে, তো সেইকাৰণে মানে দেখাবৰ কাৰণে অকণমান চেষ্টা কৰিলোঁ। আৰু হয়তো কথা কওঁতে অকণমান ভুল ভ্ৰান্তি হ'ব পাৰে, কাৰণ মোৰ ভুল ভ্ৰান্তি হ'ব মানে কপালটোত মই কঁকাল বুলি কৈ পাইছিলোঁ। হাৰিমন লাগে দিয়ক, হৈ যায় মানুহৰ। তো
ব্লগটো ইমানে সামৰি দিওঁ আৰু নেক্সট আকৌ দেখা পাব লগ পাব মানে পৰীক্ষাও চলি আছে এতিয়া মই ব্লগ বনাওঁ নে নবনাওঁ ইমান ক'ব পৰা নাই আৰু তো বনালে দেখা পাব আৰু আপোনালোকে তো আজি ইমানতে সামৰি দিছোঁ যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে মানে এটাই লাইক কৰিব পাৰিব আৰু কিমান পাৰে কমেণ্ট কৰি দিব কিন্তু আজিলৈ বাই বাই টাটা গুড নাইট